মা 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 মই মামাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ লিপষ্টিকচোন অকণমান কমেই হৈছে আৰু অলপ সানি লওঁ কাজলো কমেই হ'ল আৰু অলপ সানি লওঁ মা মই যাওঁ দেই লিপষ্টিকটো নিবলৈ পাহৰিলোৱেচোন লিপষ্টিকটো লৈ লওঁ আকৌ হেৰি শুনিছেনে মই মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ অতদিনেতো যাম কৈ যাব নোৱাৰিলোঁ আজিয়ে যাম কাম কৰি মোৰ অন্তই নোহোৱা হ'ল ইফালে বোলে এইটো কৰ সিফালে বোলে সেইটো কৰ ইফালে শাহুৰ বকবকনি আছে আজি বোলে এইটোহে হ'ল কালি বোলে এইটোহে হ'ল ল'ৰা ছোৱালী সোপাইতো মোৰতো খাবলৈ আছেই ল'ৰা ছোৱালী জাচ মাৰি মোৰ হেৰ' ওলাবলৈকে শান্তি পোৱা নাই মোৰ কাপোৰযোৰ পিন্ধিবলৈ সময় পোৱা নাই এইবোৰো আকৌ মাক নহ'লে নাথাকে নহয় এইবোৰ মাকৰ পকত যোৱাহে কেম্পাছটো ভৰাবলৈ থাকিলেই নহয় তই এইখিনিতে ৰ মই আহিছোঁগৈ ক'তো নেযাবি আকৌ ইচ গৰুজনীয়ে এইখিনিতে হাগিলে ইচ ৰাম ইমান বেয়া গোন্ধাইছে চি মই এইবোৰ নুচোঁ দেই ইমান বেয়া গোন্ধাইছে হেৰ' আজি গৰুজনীয়ে ইমান কমকৈ হাগিলে এইকণ গোবৰেচোন আজি একোৱেই নহ'ব ইফালে বেৰো যিখন মুচিবলৈ আছে ঘৰটোকে সাৰি দেচোন ঘৰ সাই নেকি ঘৰ মই সাৰিবলৈ নাই দেই ঘৰ সাৰোঁতে যদি নখটো ভাগি থাকে কোনে ৰিক্স ল'ব এইবোৰ ঘৰ চৰ সৰা কাম মোৰ দ্বাৰা নহ'ব হেৰৌ মোৰ হাতৰ অৱস্থা এয়াইনে মা ঘৰত থাকোঁতেই ভাল আছিলে কি ধুনীয়া হাত আছিলে কি মৰম লগা হাত আছিলে এতিয়া মই এইটোলৈ বিয়া হৈ হাতৰ অৱস্থা মোৰ কি হ'ল এই জহন্তীৰ লগত বিয়া নপতাই ভাল আছিলে বিয়া পাতিয়ে মোৰ কাল হ'ল হেৰৌ গাভৰু কালত ই ফুটনি কথাবোৰ কৈ মোক ভুলাই আনিলে এতিয়া মোক শাস্তি দিছে ইমান কষ্ট দিছে